টাইম 60 অসমত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ৰাজেশ লিম্বু, কেমেৰা জাৰ্নেলিষ্ট সুমিত গুৰুঙৰ সৈতে আজি আমি আছোঁ ডিব্ৰুগড় জিলাত আছোঁ। আৰু এই দশত আমি আহি আজি বিশেষ এটা অনুষ্ঠানত বা আজি এক বিশেষ ব্যক্তিৰ সৈতে বিশেষ যুৱকৰ সৈতে আমি কিছু কথা পাতিম। এয়া আমাৰ NH52B যি আমাৰ অৰুণাচল প্ৰদেশৰ পৰা আমাৰ অসমৰ মাজমজিয়া হৈ ডিব্ৰুগড় হৈ এনেকৈ ইটানগৰলৈকে যোৱা আমাৰ যি NH52B কাষতে আমাৰ এই যুৱকজনে যি ব্যৱসায় আৰম্ভ কৰিছে সেই সন্দৰ্ভত কিছু কথা পাতিম। তেখেতে আজি বহু বছৰ আগৰ পৰা তেখেতে এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে। এয়া আমাৰ মাজত আছে স্বত্বাধিকাৰী। আপোনাক সৰ্বপ্ৰথমে স্বাগতম জনাইছোঁ। কি ক'ব আজি এনেকৈ লগ পাইছোঁ? পোনপ্ৰথম জনাইছোঁ আপোনালোকে ইয়ালৈ আহিছে। আপোনালোকৰ মোৰ ফালৰ পৰা শুভকামনা যাচিছোঁ। আৰু তাৰ উপৰিও মই দেশৰ পৰিস্থিতিলৈ আমাৰ জুবিন দা ক্ষেত্ৰত লৈ তেওঁ সঠিক ন্যায় পাওক সেইটো কাৰণেও মই অলপ মনতে দুই এষাৰ কোৱা আগতে সেইষাৰি বাক্য আগতে কৈ দিছোঁ যে আমাৰ জুবিন দা তেওঁক ইমান ধুনীয়াকৈ আমি ৰাখিছোঁ আমাৰ অফিচত। আমি বেলেগৰ ফটো নাৰাখি হ'লেও জুবিন দাৰ ফটো ৰাখিছোঁ। তেওঁ যাতে সঠিককৈ ন্যায় পাওক, জাষ্টিছ পাওক আৰু তেওঁলৈ আমি ধুনীয়াকৈ খুবেই ভালকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমাৰ ডিলাৰৰ ফালৰ পৰা। আপোনালোকে ভিডিঅ' চালে গম পাব, আমাৰ ফেচবুক পেজ হাইৱে অটো চেলছতো ধুনীয়াকৈ দিয়া আছে। ঠিক আছে। আজি যি আমি আহিছোঁ যেতিয়া আমি গাড়ীকেইখন চাব বিচাৰিম, আমাৰ দৰ্শকেও চাব বিচাৰি আছে। চাওঁচোন আপোনাৰ কি হয়। আপোনালোক নিশ্চয় মই আমাৰ গাড়ীখিনি দেখাইছোঁ। এয়া আমাৰ মাজত স্বত্বাধিকাৰী আহি তেখেতে এনেকৈ আমাক গাড়ীৰ বিষয়ে আমাক জনাব, আমাৰ দৰ্শকক জনাব। আমি আশা কৰিছোঁ যদি কোনোবাই আমাৰ দৰ্শকে যদি ভৱিষ্যতত যদি পৰিকল্পনা কৰিছে যে কোনোবা এটা ভাল এটা গাড়ী নতুন কিনিব নোৱাৰে যেতিয়া হ'লেও কিন্তু ছেকেণ্ড হেণ্ড এটা ভাল এটা কণ্ডিশ্যনত যদি গাড়ী এটা বিচাৰে তেতিয়া ইয়াত আহি যোগাযোগ কৰিব পাৰে। ঠিক আছে, আমি ইয়াৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ ইয়াত মানে অকল ব্যক্তিগত বাহন বুলি নহয়, কোনোবা নিবনুৱা মানুহ সংস্থাপন বিচাৰে, কাৰোবাৰ ব্যৱসায়িক লাইনৰ গাড়ী, কাৰোবাৰ কমাৰ্চিয়েল গাড়ী হওক, পেচেঞ্জাৰ হওক, পাত তোলা গাড়ী, কিবা ভাড়া মৰা গাড়ী, এইখিনি চব উপলব্ধ আছে আৰু সম্পূৰ্ণ ফাইনেন্সৰ ফেচিলিটি আমাৰ ইয়াত উপলব্ধ আছে। আমাৰ লাগে কমাৰ্চিয়েল গাড়ীটো আছে, প্ৰাইভেট গাড়ীটো আছে। আমাৰ বৰ্তমান ষ্টক দুটা। ফাৰ্ষ্ট আমি এইটো ষ্টকত আপোনাক দেখাইছোঁ, পিছত আমাৰ আৰু এটা ষ্টক আছে তাত দেখাই দিম। প্ৰথমে আপোনালোকক ব্যক্তিগত বাহনৰ পৰা মই আৰম্ভ কৰিছোঁ। আমি গাড়ীকেইখন চাব বিচাৰিম। যিহেতু বেলেনো দেখিছোঁ ন, বেলেনো এখন আপোনাৰ একদম টপ মডেল হয়, 2023 লাষ্টৰ আলফা মডেল হয়, একদম টপ এণ্ড মডেল হা। নতুনৰ দাম আপোনাৰ প্ৰায় 13-14 লাখমান টকা হ'ব। আমি যথেষ্ট সংখ্যক আপোনাৰ প্ৰায় নতুনতকৈ 50% ডিছকাউণ্টত আমি এখন গাড়ী আপোনালোকক এৰি দিম। হয়, আচ্ছা। ইয়াত আপোনাৰ ফাইনেন্সৰ ব্যৱস্থাও আছে ন? একদম টপ মডেল এচেছৰিজ আমি সম্পূৰ্ণ ডকুমেণ্টেশ্যন উইথ নথি পত্ৰ সম্পূৰ্ণ কৰি মেলিহে গাড়ী দিওঁ। আৰু যদি কোনোবাই ধৰি লওক কোনোবা মেকানিক আনি চোৱাব পাৰে, আপোনালোকে ফুল মেকানিকেল হিষ্ট্ৰী ডাটা চব আপোনাৰ ওচৰত লাগিলে আমাক খুজিলে হ'লেও আমি দি দিম। আপোনাক ফুল ছাৰ্ভিচ ৰেকৰ্ড বিচাৰিলে দিম উইথ ৱাৰেণ্টি আমি ছাৰ্ভিচ প্ৰভাইড কৰোঁ। ৱাৰেণ্টি দিছে? ৱাৰেণ্টি 6 মান্থছ ৱাৰেণ্টি আমাৰ গাড়ী সকলোতে পাব। বঢ়িয়া হয়। এইখন আপোনাৰ নেক্সট আছে এখন চেলেৰো ZXi 2020 মডেল। হয়, এইখনতো আমাৰ এতিয়া যিহেতু আপোনাৰ নতুন নিউ ইয়াৰ হ'বলৈ হৈ আছে, ফেষ্টিভ ছিজন দিৱালী আহি আছে, সেইটো কাৰণে আমি যথেষ্টখিনি অফাৰ ৰাখিছোঁ। আহক, গাড়ী একদম ৱেল মেইনটেইন গাড়ী, খুব কম চলিছে। আপুনি মেক্সিমাম মোৰ ইয়াত গাড়ী 100ৰ ভিতৰত 60% কম ৰানিং হোৱা গাড়ীয়ে পাব। ফাইনেন্সত লৈ আছে এইখন আপোনাৰ আণ্ডাৰ 4 লাখৰ ভিতৰত আহি যাব উইথ ডকুমেণ্ট চব কৰি অন ৰোড 4 লাখৰ ভিতৰত আহিব। 2020 মডেল ZXi প্লাছ একদম টপ মডেল। নতুনৰ এখন দাম প্ৰায় আজি ডেটত 8 লাখমান হ'ব। 2 লাখ টকা ডাউন পে'মেণ্ট দিলে হ'ব? 2 লাখ টকা ডাউন পে'মেণ্ট দিলে আপুনি মান্থলি 5,000-6,000 EMIত আহি যাব এইখন গাড়ী। 6 ইয়াৰ্ছৰ কাৰণে আমি 6 বছৰৰ কাৰণে ঋণ কৰিব পাৰোঁ আমাৰ ডিলাৰ। হয়, ঠিক আছে। এইটো এখন হৈ গ'ল টাটা টিয়াগো 2017 মডেল হয়, ছেকেণ্ড টপ মডেল। এইখনো উপলব্ধ আছে, আণ্ডাৰ 350 পাই যাব আপোনালোকে। আণ্ডাৰ 3,10,20,000 টকাত আমি দি দিম। 1.5 লাখ টকাত ওলাই যাবনে? ওলাই যাব। 1.5 লাখ টকা দি ওলাই যাব। টপ মডেল চব কৰি মেলি অন ৰোড প্ৰাইচ কৈছোঁ 310-320 ওলাই যাব। এইখন আপোনাৰ হ'ব। এই গাড়ীখন দেখাই দিব। এখন ৱেগনাৰ পাইছোঁ। এখন ৱেগনাৰ আপোনাৰ 2021 লাষ্টৰ 22 ধৰি লওক।
ভাল দামত দিম 2022 চনৰ ৱেগনাৰ কোনো দিব নোৱাৰে 4.5 লাখ দিম 4.5 লাখ যোনটো কৈছোঁ ফিক্স প্ৰাইচ 2 লাখ টকা দিলে 2022 চনৰ ৱেগনাৰ 4.5 লাখ টকা দি দিম 2 লাখ টকা ডাউন পেমেণ্ট ওলাই যাব আৰু এটা i10 এখন গ্ৰেণ্ড i10 3 লাখ টকা দি দিম টপ মডেল পুছ বটম অনলি 40,000 চলিছে 40,000 ন 3 লাখ টকা উইথ ডকুমেণ্টছ কৰি মেলি 1 লাখ 1.5 লাখ টকা ফাইনেন্স ডাউন পেমেণ্ট দিলেও ফাইনেন্স ওলাই যাব ঠিক আছে এইটো সেম গাড়ী সেম গ্ৰেণ্ড i10 এখন আপোনাৰ 19 চনৰ হয় 3.5 লাখত দি দিম 3.5 লাখ টকা দি দিম ওলাই যাব ন ওলাই যাব আপোনাৰ 1-2 লাখ টকা ওলাই যাব সব ওলাই যাব টাটা টিয়াগো 2017 চনৰ 3 লাখ টকা দি দিম টপ মডেল XZ প্লাছ আৰু এটা সুইফট আৰু এখন সুইফট আছে সুইফট VXI 2020 চনৰ এখনো ভাল কণ্ডিশ্যন আছে ৱেল মেইনটেইন আছে 46,000 মান চলিছে গাড়ীখন ৱাক এৰাউণ্ড আপোনালোকে এবাৰ চাই লওক নিউ মডেলটো হয় এয়া বৰ ধুনীয়াকৈ পৰিপাটিকৈ থৈছে যিহেতু এইটো কিমান মানত ওলাই যাব দাদা এখন 5 লাখৰ ভিতৰত ওলাই যাব 5 লাখ ন 5 লাখৰ ভিতৰত ওলাই যাব ধৰি লওক 2.5 লাখ টকাত ওলাই যাব ডাউন পেমেণ্ট 2.5 লাখত ওলাই যাব টোটেল এমাউণ্ট মই 5 লাখ কৈছোঁ তাৰপৰা চাই দিম 2020 চনৰ চুইফট হয় আৰু টাটা টিয়াগো এখন টিয়াগো আপোনাৰ এজ ইট ইজ আপুনি একদম ব্ৰেণ্ড নিউ নতুন পাব টপ মডেল হয় XZ প্লাছ হয় মাত্ৰ 11,000 কিলোমিটাৰ চলিছে 11,000 চলিছে অকল একদম টপ এণ্ড মডেল ছিংগল স্ক্ৰেচো নাপায় হয় নতুনতকৈ আপুনি 50% দাম কমত পাব নতুনৰ দাম প্ৰায় 8 লাখ মান আছে আমি এখন 530 মানত দি দিম ইনক্লুডিং ডকুমেণ্টছ 2022 চনৰ 2 লাখ টকা আনিলে ওলাই যাব 2 লাখ টকা দি দিলে ওলাই যাব ঠিক আছে আৰু এটা আৰ্টিকা নহয় এখন আপোনাৰ XL6 7 সিটাৰ টপ মডেল কেপ্টেইন সিট আলফা মডেল নতুনৰ দাম আপোনালোকে চাৰ্চ কৰি চাব নেটত 14 লাখ 14.5 লাখ টকা এক শ্বৰুম প্ৰাইচ আছে অন ৰোড বেছি হ'ব আমি দি দিম আণ্ডাৰ 8 লাখ মানে মুঠতে কাষ্টমাৰে 2 লাখ টকা 2.5 লাখ টকা আনিলে ওলাই যাব ফাইনেন্সত 50% ৰেটত দিম আমি মানে আপোনাৰ নতুনৰ যদি 15 লাখ টকা হয় আমি এখন আপোনাৰ 8 লাখৰ ভিতৰত দি দিম আৰু তাকো একদম টপ মডেল পুছ বটম LCD LED বেক কেমেৰা সম্পূৰ্ণ আছে আপোনালোকে দেখাই দিয়ক এলো হুইল পৰ্যন্ত সব আছে ভিতৰটো চাই লওক হ'ব এইটো কিমানত ওলাব বুলি ক'লে 2 লাখ টকা ডাউন পেমেণ্ট দি ওলাই যাব 2 লাখ টকা কাষ্টমাৰে যদি আনে তেতিয়া ধুনীয়াকৈ লৈ যাব 2020 চনত একদম টপ মডেল সম্পূৰ্ণ ফিচাৰ্ছ আছে লোডেড একো লগাব নালাগে 7 সিটাৰ গাড়ী এইটো আপোনাৰ এখন আপোনাৰ XUV 300 W8 অপচনেল এই টপ এণ্ড মডেল এইটো চলিছে মাত্ৰ 20,000 কিলোমিটাৰ অনলি 20,000 ষ্টেপনি আনইউজ আছে 8টা এয়াৰবেগ আছে গাড়ীখনত 8টা এয়াৰবেগ 5 ষ্টাৰ ৰেটিং আপুনি নিউ প্ৰাইচ কম্পেৰিজন কৰি চাব নতুনৰ দাম কিমান তাৰপিছত মোৰ ইয়াত আহিব মই দামটো আপোনাক কম ভাল দামত দিম আহিব আপোনালোকে ঠিক আছে আমি সৰু ছেগমেণ্টৰ গাড়ী লেডিছে ভাল পায় আৰু Hyundai Ion 2019 মডেল ৱাক এৰাউণ্ডটো চাই লওক টপ মডেল হয় এখন কণ্ডিশ্যন এইটো কিমানত ওলাই যাব এইটো আপোনাৰ 80,000 ডাউন পেমেণ্ট দিলে ওলাই যাব 80,000 ওলাই যাব এটা বাইকৰ দামত ওলাই যাব টাটা 5 আমি দেখি পাইছোঁ মাৰ্কেটত চলি আছে এখন এতিয়া খুব ডিমাণ্ডেবল গাড়ী টাটাৰ গাড়ী টাটা 5 5 ষ্টাৰ ৰেটিং 2023 চনৰ মাত্ৰ 25,000 কিলোমিটাৰ চলিছে মাত্ৰ 25,000 2023 আমাৰ এখন গাড়ী আপুনি 1.5-2 লাখ টকা ডাউন পেমেণ্ট দিলে ওলাই যাব 1.5 লাখ টকা দিলে উলিয়াই দিম আমি 1.5 লাখ টকাত ওলাই যাব 2023 চনৰ গাড়ীখনৰ নতুনৰ গোন্ধই জানে আপোনালোকে এবাৰ চাই লওক টাটা 5 1.5 লাখ টকাত আনিলে এই গাড়ীটো লৈ যাব পাৰিব আৰু আমি এয়া আৰ্টিকা এখন আকৌ এখন XL6 এখনো একে XL6 2021 চনৰ আগতে দেখুৱা এখন 2020 চনৰ আছিলে এটো 21 হোৱাইট কালাৰত আছে টপ মডেল আলফা মডেল হয় কেপ্টেইন সিট VIP সিট সব আছে AC পাৱাৰ ষ্টিং পাৱাৰ উইণ্ডো এন্ড্ৰইড মিউজিক সিস্টেম বেক কেমেৰা এলো হুইল A to Z পাব এখনো প্ৰাইচ অলমোস্ট সেইখনতকৈ কিবা এটা বেছি হ'ব যিহেতু এখন এবছৰমান নতুন হয় সেইখনতকৈ কিবা এটা দাম হ'ব মানে আণ্ডাৰ আপোনাৰ 8 লাখ 20-30 তেনেকুৱা পাই যাব এখন গাড়ী নতুনৰ দামটো আপোনালোকে চাৰ্চ কৰিলে পাবই কিমান দাম আছে মুঠতে কিছুমান আমাৰ দৰ্শকে কয় যে এক্সিডেণ্টেল গাড়ী হয় নেকি কেনেবা কি ক'ব পোনপ্ৰথমতে মই ক'ব বিচাৰিছোঁ আমাৰ ইয়াততো এক্সিডেণ্ট গাড়ী নন এক্সিডেণ্ট গাড়ীহে পাব
যিকোনো গাড়ী আহক, কোনোবা এক্সপাৰ্ট আনক, টেকনিচিয়ান আনক, আহি চাওক, চাৰ্জ কৰক, এ টু জেড যি বস্তু লাগে আমি দেখাই দিম। এইটো নহয় যে গাড়ীখনৰ ক'ৰবাত ৰং কৰা নাথাকিব, গাড়ী বস্তু ক'ৰবাত স্ক্ৰেচ লাগে, সৰু সুৰা টাচ আপ থাকে, কিন্তু মেজৰ এক্সিডেণ্টেল আপোনালোকে ইয়াত নাপায়, ফুল ফ্ৰেছ গাড়ী পাব। ক'ৰবাত টাচ আপ স্ক্ৰেচ থকা গাড়ী এইবিলাক থাকিবই আৰু ঠিক তেনেকুৱা কথা। তো মোৰ ফালৰ পৰা মই এটাই ক'লোঁ, যদি এক্সিডেণ্ট গাড়ী পায় আপোনালোকে যি ক্লেইম কৰিব আহে মোক কৰি ল'ব। ঠিক আছে। মাৰ্কেটৰ মষ্ট ডিমাণ্ডেবল কাৰ আমাৰ এল্টো আছে আমাৰ চোন এখন এল্টো 2021 চনৰ এল্টো VXI। তো গাড়ীখনো খুব ভাল হৈছে, ডাবল এয়াৰ বেগত আছে, চিলভাৰ কালাৰ। আহক চাই লওক গাড়ীখন। কিমান মানত ওলাই যাব দাদা? এখন আপোনাৰ 1 লাখ টকা দিলে ওলাই যাব। 1 লাখ টকা আনি এই গাড়ীটো লৈ যাব পাৰিব। ৱাকাৰ লাইন টাটা টিগৰ। নেক্সট দেখাম এখন আপোনালোকক মই টাটা টিগৰ XZ প্লাছ টপ মডেল। এইখনো চাই লওক এবাৰ। কিমান মানত ওলাই যাব দাদা এইটো? এইখনো 1-1.5 লাখৰ ভিতৰত ওলাই যাব। 1.5 লাখ টকা আনিলে এই গাড়ীটো লৈ যাব পাৰিব, নহয় জানো? 2018 মডেলৰ হয়, 4 লাখ টকাৰ ভিতৰত পাই যাব। 4 লাখ ভিতৰত আহি যাব। 4 লাখৰ ভিতৰত উইথ ডকুমেণ্ট চব কৰি আপুনি ধৰি লওক 4 লাখ ভিতৰত ওলাই যাব। এইখন আপোনাৰ টপ মডেল, চকা এল'হিল দেখাই দিয়ক। চকা এল'হিল দেখাই দিয়া। ধুনীয়া গাড়ী। আমি বেলেনো আমি উঠনি চালোঁ, নহয় জানো? আগত আমি হাণ্ডাই এক্সেণ্ট এইখন চাম আমি। দাদা কওকচোন গাড়ীৰ বিষয়ে। এখন আপোনাৰ 2015 চনৰ হয়। এইখনো আপোনালোকে মিনিমাম 3,10,20,000 এখন গাড়ী পাই যাব। 2015 হয়, ফাৰ্ষ্ট অনাৰ গাড়ী ভাল হৈছে। 1,20,000 ডাউন পে'মেণ্ট দিলেও পাই যাব। মুঠতে আপুনি একদম টপ মডেল, একদম আপুনি চিট কভাৰ চাই লওক, ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰটো এবাৰ চাই লওক। মুঠতে কাষ্টমাৰে 1.5 লাখ টকা আনিলে হৈ যাব। আৰামছে 1.5 লাখ টকাত ওলাই যাব, টপ মডেলৰ গাড়ী। তাৰপৰাও যদি কিছুমান কাষ্টমাৰ যদি বাই চান্স বাৰ্গেনিং হ'ব নেকি? অন টেবল হ'ব, অন টেবল কিয় নহ'ব, চব বস্তু বাৰ্গেনিং হয়, ইয়াতো হ'ব। এখন চেণ্ট্ৰ' 2000 আপোনাৰ 20 চেণ্ট্ৰ' 2020 স্পৰ্টছ মডেল, 3 লাখ টকা মাত্ৰ দাম। অনলি 3 লাখ টকা চেণ্ট্ৰ' স্পৰ্টছ, তাতো নেগচিয়েবল আছে। অন টেবল আহক, 3 লাখৰ পৰা আমি ডিছকাউণ্ট কৰি দিম। টপ মডেল চেণ্ট্ৰ' 2020 চনৰ। মাৰ্কেটত এইটো ৰেটত চেণ্ট্ৰ' এল্ট'খনো নিদিব চাগে। চ' চেণ্ট্ৰ' টপ মডেল দি দিছোঁ 3 লাখ, তাতো ডিছকাউণ্ট হ'ব। মুঠতে আজিকালি এটা বাইকৰ দামে 3 লাখ টকা। হয়, 1 লাখ টকা ডাউন পে'মেণ্ট এখন লৈ যাব পাৰিব। পুৱা কিমান দেখাই দিয়ক গাড়ীখন। এইটো লৈ যোৱাচোন। মুঠতে এইটো ধৰি লওক আপুনি মুঠতে 1.5 লাখ টকা আনিলে 1 লাখ আনিলে 80,000 দাদা সমাগত আপোনাৰ দীপাৱলী কি ক'ব? দীপাৱলীত কিবা অফাৰ দিছেনে কাষ্টমাৰক? দীপাৱলীৰ কাৰণে সকলো ৰাইজক আমাৰ ইয়ালৈ আহিবলৈ আহ্বান জনাইছোঁ। আৰু যদি এখন ভাল গাড়ী লাগে আৰু যদি অলপ বেষ্ট প্ৰাইচত লাগে, আৰু প্ৰতিখন গাড়ীতে আমি সৰু সুৰা কিবা এটা গিফ্টটো ৰাখোঁৱেই দিৱালী বুলি। প্ৰত্যেক বছৰে ৰাখোঁ, এইবাৰো ৰাখিম। আৰু যিমান পাৰোঁ এটা ভাল ডিছকাউণ্ট কৰিবলৈ চাম ৰাইজৰ গেটাত হয়। নতুন এখন গাড়ী লোৱাতকৈ ধৰি লওক আমি যদি 50% এটা এজ ইট ইজ নতুন কণ্ডিশ্যনৰ দিব, কাষ্টমাৰ ভাল পায়। আজিলৈকে 100% যিমান কাষ্টমাৰক দিছোঁ কমপ্লেইন নাই। যিসকলে আগতে নিছে তেওঁলোকে দুনাই আহে, মোৰ ইয়াৰ পৰা লৈ যায়। এইখন ছুইফ্ট ডিজায়াৰ 2020 চনৰ। 2020 চনৰ এখন গাড়ী অলমষ্ট কাষ্টমাৰ এজনৰ লগত ফিক্স হৈছে আমাৰ। তো এইখনো আপুনি ৱাক এৰাউণ্ড এটা দেখাই দিয়ক। দামটো নকওঁ কাৰণ অলৰেডি কাষ্টমাৰ এজনে চালে। ইণ্টেৰিয়ৰত পলিথিন লাগি আছে, কভাৰ লগোৱা নাই কাষ্টমাৰে, পলিথিনটো লাগি আছিলে। যদি সিজনে কাষ্টমাৰজনে লোৱা নহয় তেতিয়া আৰু ৰাইজৰ কাৰণে এখনো মুকলি কৰি দিম আৰু। আমি বগা এটা i20 দেখি পাইছোঁ। এখন টপ মডেল হয়, i20 এক্টিভ আপোনাৰ 2019 মডেল হয়। এখনো আপুনি 1.5 লাখ ডাউন পে'মেণ্ট ওলাই যাব। 1.5 লাখ টকা আনিলে এখন লৈ যাব পাৰিব। এখন ফাৰ্ষ্ট অনাৰ গাড়ী হয়। গাড়ী ৱাক এৰাউণ্ডটো আপোনালোকে চাই লওক। গাড়ীটো ধুনীয়াকৈ উঠাব দে।
কাস্টমাৰে 2 লাখ টকা আনিলে ভাল এটা গাড়ী লৈ যাব পাৰিব। আৰু এটা আমি দেখিব পাইছোঁ ছুইফ্ট ডিজাৰ আছে। এখন ছুইফ্ট ডিজাৰ, এখনটো একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে, মাত্ৰ 18,000 কিলোমিটাৰ চলিছে। আপোনালোকে গাড়ীখন চাওক, এইখন লোৱা আৰু নতুনখন লোৱাৰ মাজত পাৰ্থক্য আপোনালোকে মোৰ মতে নাপাব। আৰু যিহেতু আজিৰ ডেটত ছুইফ্ট ডিজাৰ চব সকলো 3 চিলিণ্ডাৰ ওলালে, এখন 4 চিলিণ্ডাৰৰ ছুইফ্ট ডিজাৰ হয়। আপোনালোকে পিক আপ সকলোখিনি ভাল পাব। ৱাক এৰাউণ্ডটো একবাৰ চাই লওক। মাত্ৰ 18,000 ৰানিং। 18,000 ৰানিং, স্প্ৰে আনটাচ আছে। গাড়ী একদম ব্ৰেণ্ড নিউ, ইণ্টেৰিয়ৰটো চাওক, চিট কাভাৰ চব নতুন লাগি আছে। গাড়ী টায়াৰ চায়াৰ চব ভাল পাব। আমি এটা ছুইফ্ট হয়, এইখনো ছুইফ্ট ডিজাৰ হয়, খালি মডেলটো 2014 লাষ্টৰ হয়। এখনো পাৰ্চনেলি ছিংগল ইউজ গাড়ী হয়, মাত্ৰ 33,000 কিলোমিটাৰ চলিছে। ওৱান হেণ্ড গাড়ী হয়। গাড়ীখন খুব কম চলে, ওৱান হেণ্ড গাড়ী হয়, টিচাৰ এজনৰ গাড়ী হয়। এখন গাড়ী আপোনালোকে চাই লওক। কিমান মানত ওলাই যাব দাদা এইটো? 3 লাখ টকাত পাই যাব এখন গাড়ী। 3 লাখ টকা 2015 মডেল, 3 লাখ টকাত ছুইফ্ট ডিজাৰ, অনলি 33,000 চলা। আপোনালোকে গাড়ীখন এবাৰ ডিজেল নে পেট্ৰল? পেট্ৰল পেট্ৰল ফাৰ্ষ্ট অনাৰ গাড়ী 2015 ছুইফ্ট ডিজাৰ। আমি এল্টো K10 এখনো একদম এল্টো K10 ধুনীয়া কণ্ডিশ্যন আছে। এল্টো K10 2019 চনৰ হয়। আপোনালোকে ৱাক এৰাউণ্ডটো চাই লওক, মাত্ৰ 1 লাখ টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব। মুঠতে কাষ্টমাৰে 2 লাখ টকা 2 লাখ 2.5 লাখ 3 লাখ আনিলে মানে মুঠতে আপোনাৰ ভাল গাড়ী লৈ যাব। মাত্ৰ 70,000-80,000 ডাউন পে'মেণ্টৰ পৰা গাড়ী ওলাই যাব। অনলি 80,000 লৈ আহিলে 18,000 দিলে আমি গাড়ী দিব পাৰিম। আৰু গাড়ী আপোনালোকৰ ষ্টকত আছে? নেক্সট ষ্টকত পাৰ্কিং আছে, আপোনাক দেখাই আছোঁ। ঠিক আছে। এখন 2021 চনৰ হয়। আপোনালোকে ব্যৱসায়ীৰ কাৰণে খুব ভাল হ'ব। পেট্ৰলৰ হয়, ইয়াতো ফাইনেন্সৰ সুবিধা আছে। মাত্ৰ 1 লাখ টকা ডাউন পে'মেণ্ট দিয়ক আৰু ঘৰলৈ গৈ লৈ যাওক। ব্যৱসায় কৰক, দোকান কৰক, পাতৰ ব্যৱসায় কৰক, হাৰ্ডৱেৰ ব্যৱসায় যি কৰক, গাড়ী চাই লওক। বৰ ধুনীয়া গাড়ী। আৰু আমি দেখিব পাইছোঁ মেজিক গাড়ী আছে, মেজিক এক্সপ্ৰেছ 9 চিটাৰ মেজিক এক্সপ্ৰেছ, যিখন আজিৰ যুগত এইখন গাড়ী একদম টপ 1 চলি আছে। আপোনাৰ এইফালে কোনোবাই ভাড়াত চলাব পাৰিব, লাইনত চলাব পাৰিব। 9 চিটাৰ হয়, কোম্পানী ফিটেড। গাড়ীখন 2023 চনৰ, ভাল দামত দিম। আপোনালোকে ৱাক এৰাউণ্ড এটা চাই লওক। গাড়ীখন এবাৰ আপুনি দেখুৱাই দিয়ক। যিহেতু পেচেঞ্জাৰ গাড়ী হয়, বহুতে বিচাৰে স্কুল ডিউটিটো চলাব পাৰিব, লাইনতো চলাব পাৰিব। আপুনি সম্পূৰ্ণ ডকুমেণ্টছ নথি পত্ৰ A to Z অ'কে পাব। দাদা এইটো কিমানত ওলাই যাব? এইখন 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব। 1.5 লাখ টকাত? হয়, 1.5 লাখ টকা। নতুন গাড়ী আপোনাৰ প্ৰায় 9-10 লাখ টকা দাম হ'ব। আমি এখন 4.5 লাখ মান টকাত দি দিম। 2024 চনৰ গাড়ী। 2024 চনৰ গাড়ী হয়। ঠিক আছে। চুজুকিৰ গাড়ী আমি দেখিব পাইছোঁ। হয়, আপোনাৰ চুজুকি নেক্সাৰ গাড়ী হয়। কাৰোবাক যদি ডিজেলত গাড়ী লাগে, কম চলা, ভাল লং জাৰ্ণি ডেইলি ইউজৰ কাৰণে ডিজেলৰ খুব কম চলা গাড়ী এখন আছে, আপোনাৰ নেক্সাৰ এছ ক্ৰছ। যিখন গাড়ী ডিজেলৰ ভিতৰত একদম কম চলা গাড়ী পাব। মাত্ৰ 50,000 চলিছে। আপোনালোকে চাই লওক এবাৰ। দাদা এইটো কিমান মানত ওলাই যাব? ডাউন পে'মেণ্টত 1.5 লাখ টকাত ওলাই যাব। আৰু গাড়ীখন খুব ভাল হৈ আছে। AC, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো, LCD সম্পূৰ্ণখিনি আছে। চব প্ৰজেক্টৰ হেডলাইটলৈকে পাব। ধুনীয়া এটা গাড়ী। মুঠতে কাষ্টমাৰে 1.5 লাখ টকা আনিলে ওলাই যাব। 1.5 লাখত পাব। এখন নেক্সট আছে, নিউ মডেল ৱেগনাৰ। এইখন আপোনাৰ 2020 চনৰ। এইখনো আপোনাৰ 1.5 লাখ টকা ডাউন পে'মেণ্ট ওলাই যাব। VXI মডেল, AC, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো চব পাব। VXI মানে এইটো টপ মডেল আপোনাৰ? না, টপ মডেল নহয়, এইটো মাজৰ মডেলটো হয়। সম্পূৰ্ণ বস্তু থাকে, AC, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো চব আছে। এইখনো ভাল দামত দি দিম আমি। কাষ্টমাৰ 1 লাখ 1.5 লাখ দি পৃথিৱীত ওলাই। এখন হৈ গ'ল একদম ৰেনল্ট ডাষ্টাৰ, চেলেঞ্জিং প্ৰাইচ, মাত্ৰ 2.5 লাখ টকা, টপ মডেল। 2.5 লাখ টকা? 2.5 লাখ টকা ফুল গাড়ী দাম, তাতো ডকুমেণ্টেশ্যন কৰি অন টেবুল আৰু কিবা এটা চাই দিম। 2.5 লাখ টকাত আপোনাৰ ৰেনল্ট ডাষ্টাৰ RXZ নাম্বাৰ VIP নাম্বাৰ লাগি আছে 0001। 2.5 লাখ টকাত ওলাই যাব। হয়, 2.5 লাখ টকা দিলে এখন গাড়ী সম্পূৰ্ণকৈ লৈ যাব পাৰিব। ডাউন পে'মেণ্ট হিচাপত দিলে 1 লাখ টকা দিলেও হ'ব। আৰু আমি দেখিব পাইছোঁ বলেৰো আছে, XUV। দাদা এই বলেৰোটো কিমানত ওলাই যাব? দাদা এইখন বলেৰো আপুনি 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব। 1.5 লাখ টকা হয়। এইখন আপোনাৰ 2016 চনৰ হয়, টপ মডেল ZLX গাড়ী। ৱাক এৰাউণ্ড চাই লওক, বহুত ধুনীয়া হৈ আছে। অলৰেডি কাষ্টমাৰ এজনে গাড়ীখন চাই গৈছে, চাই দেখাই দিয়ক।
মুঠতে আপোনাৰ এইটো কিমান মানত ওলাই যাব দাদা এইটো? 1.5 লাখ টকা দিলে ওলাই যাব। 1.5 লাখ ন? এটা বলেৰো আমি দেখিব পাইছোঁ। এখনো একদম টপ মডেল বলেৰো B6 অপশ্যনেল 2024 চনৰ মাত্ৰ 20,000 কিলোমিটাৰ চলিছে। মাত্ৰ 20,000 2024 হয়। হয়। নতুনতকৈ 4 লাখ মান টকা কমত দি দিম। নতুনতকৈ 4 লাখ টকা কমত পাব। ব্ৰেণ্ড নিউ হৈ আছে চাই লওক। ফ্ৰী ছাৰ্ভিচিং আছে BS6 2024। আমি আৰু আগবাঢ়ি যাম। আমি স্কৰপিঅ' দেখি পাইছোঁ। দাদা স্কৰপিঅ'ৰ বিষয়ে কওকচোন, কিমানত ওলাই যাব? এখন আপোনাৰ 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব। 1.5 লাখ টকা? 1.5 লাখ দিলে 2014 চনৰ লাষ্টৰ হয়। হয়। আপোনাৰ 3 বছৰৰ কাৰণে ফাইনেন্সৰ সুবিধা আছে এখন গাড়ীত। হয়। গাড়ী বহুত ধুনীয়া আছে, পাৰ্চনেল ইউজ। আপোনালোকে ৱাক এৰাউণ্ড চাই লওক, চকা টকা চব নতুন আছে, একদম টপ মডেল। মাত্ৰ 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব 2014 চনৰ। আৰু যদি কোনোবাই কেছ কিনিব বিচাৰে তেও ল'ব পাৰিব। কিমান মানত ওলাব দাদা? আণ্ডাৰ 5 লাখ 5 লাখৰ ভিতৰত ওলাই যাব। হয়। আমি আৰু এটা বলেৰো দেখিব পাইছোঁ। এই কওকচোন দাদা। এখন আপোনাৰ 2019ৰ বলেৰো পাৱাৰ প্লাছ ZLX। 6.5 লাখ টকা দাম ৰাখিছোঁ আমি এখন গাড়ী। 6,10,20,000 টকা আমি দি দিম। 2019 চনৰ একদম ছিংগল হেণ্ড বঢ়িয়া গাড়ী, চাই লওক। কিমান হাজাৰ ৰানিং হৈছে দাদা এইটো? 50,000 চলিছে। 50,000? হয় হয়। এখন অলৰেডি গাড়ী এখন কাষ্টমাৰৰ লগত কথা পতা চলি আছে। হয়। আমাৰ ইন'ভা ক্ৰিষ্টা। এখন টয়টা ইন'ভা ক্ৰিষ্টা আপোনাৰ 2018 চনৰ লাষ্টৰ পাৰ্চনেল ইউজ গাড়ী, কেপ্টেইন চিট আছে, ৰানিং হৈছে মাত্ৰ 1,20,000। ইন'ভা হিচাপত একদম কম। জেনেৰেলি ইন'ভা 3 লাখ 4 লাখ কিলোমিটাৰহে মাৰ্কেটত পোৱা যায়। তাকো এইখন হ'ল BS4 গাড়ী। BS4 ইন'ভা মাৰ্কেটত পাবলৈ খুব টান। এতিয়া চবটো BS6ত অলপ প্ৰব্লেম ওলাইছে গাড়ীবিলাক। তো BS4 ইন'ভা আপোনালোকে চাই লওক। কিমান মানত ওলাই যাব দাদা এইটো? এখন আপুনি 30% ডাউন পে'মেণ্ট দিলে ওলাই যাব। 30% ডাউন? হয়, দামৰ ওপৰত 30% ডাউন পে'মেণ্ট। ৰেটটো মই নকওঁ, অন টেবল আহিব, ৰেট মিলাই দিম। ঠিক আছে। হয়। ৱাকাৰ আমাৰ দেখাই দিয়ক। গাড়ীটো ধুনীয়াকৈ দেখাই দিয়ক। পাইছোঁ এখন বলেৰো আছে আমাৰ লগততো আপোনালোকে দেখিলে 3খনকৈ বগা বগা বলেৰো আছে। এখন আৰু যদি বগা নলয় তাৰ বদলি অপশ্যনত এখন ব্ৰাউন কালাৰ বলেৰো ৰখা হৈছে। এইখনো আপোনাৰ 2017 মডেল। 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে উলিয়াই দিম। 1.5 লাখ টকা উলিয়াই দিম। কাষ্টমাৰে 1.5 লাখ টকা আনি এই গাড়ীটো লৈ যাব পাৰিব? হয়, একদম নিশ্চয়। 1.5 লাখ টকা ডাউন পে'মেণ্ট ধুনীয়াকৈ ওলাই যাব। একদম টপ মডেল ZLX হয়। ভাল দামত দিম আমি গাড়ীখনো। মিডিল আপোনালোকতো মই যিহেতু দেখালোৱেই মিডিল ক্লাছৰ গাড়ী মানুহৰ কাৰণে আমাৰ ওচৰত যথেষ্টখিনি গাড়ী আছে। যেনে 3 লাখ 3.5 লাখ 2.5 লাখ 2 লাখ 1.5 লাখতো আছে, 1 লাখতো আছে। 1 লাখ টকা? হয়, 1 লাখতো গাড়ী পাব আপোনালোকে। বলক আহক দেখাওঁ। ঠিক আছে, আমি 1 লাখ টকাত গাড়ী আমি দাদাই দি আছে, আমি চাই আহোঁ। ক'বলৈ গ'লে আজিকালি 1 লাখ টকাত বাইকো নাহে, নহয় জানো? হয় হয়, আমি 1 লাখ টকাত এল্টো দিম আপোনালোকক। 1 লাখ টকাত এল্টো দিব দাদাই, আমি চাওঁ আহক। কিন্তু গাড়ীখন লেতেৰা হৈ আছে, মই দেখাই দিছোঁ। হয় হয় হয়। 2013 চনৰ এল্টো অনলি 1 লাখ টকা দি দিম। অনলি 1 লাখ টকা আনি এই এল্টোটো লৈ যাব পাৰিব? 2013 চনৰ গাড়ী, কিন্তু চাওক এখন মই ফিক্স প্ৰাইচ কৈছোঁ। 2013 চনৰ এল্টো 1 লাখ টকাত দি দিম। 1 লাখ টকা হয়। আৰু এখন ইয়ন আছে আপোনাৰ 70,000 ডাউন পে'মেণ্ট দিলে ওলাই যাব। ইয়ন 2017 চনৰ টপ মডেল গাড়ী, একদম কম চলিছে। আপুনি চাই লওক ৱাক এৰাউণ্ড। দেখাই দিয়া।
আৰু আমি দেখিব পাইছোঁ এল্টো এখনো এল্টো 2020 চনৰ হয় এখনো আপুনি 1 লাখ টকা ডাউন পে'মেণ্ট নিব পাৰিব 1 লাখ টকা আনি এই গাড়ীটো লৈ যাব পাৰিব হয় নিব পাৰিব চাই লওক কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে কালাৰ চইজত আছে এইটো গ্ৰে কালাৰৰ পাব ৰানিং কিমান দাদা এইটো ৰানিং মাত্ৰ 40,000 অনলি 40,000 হয় এইটো কি মডেল দাদা এল্টো 800 হয় 2020 চনৰ 2020 হয় এলেক্সাই মডেল BS4 নে BS6 BS6 হয় BS6 হয় নতুন গাড়ী আৰু ইয়ন আছে আমাৰ ওচৰত ৰেড কালাৰ দুখন দেখিবলৈ দুইখন একেই কিন্তু প্ৰাইচ কম্পেৰিজন বেলেগ হয় এইখন ইয়ন মাত্ৰ 1.5 লাখ টকাত আমি আপোনালোকক দি দিম 1.5 লাখ টকা 1.5 লাখ টকাত আহিব ইয়ন 2013 চনৰ মাত্ৰ চলিছে 35,000 2013 ফাৰ্ষ্ট অনাৰ AC পাৱাৰ ষ্টিং পাৱাৰ উইণ্ডো চব পাব অন টেবল ডিছকাউণ্ট হ'ব উইথ ডকুমেণ্টছ 1.5 লাখ টকা কিবা এটাও চাই দিম দেৱালী বুলি অফাৰ আছে দেৱালী অফাৰ হয় ইনষ্টলমেণ্ট লৈ যাব পাৰিব এখন ইনষ্টলমেণ্টত নহ'ব এইখন ইনষ্টলমেণ্ট হ'ব 70,000 দিলে এখন গাড়ী ইনষ্টলমেণ্টত লৈ যাব পাৰিব ইয়ন হয় এখন কিন্তু 2019 চনৰ 2019 চনৰ আৰু এটা কেল্টো আৰু আছে এখন এল্টো K10 এল্টো K10 2014 হয় আপোনালোকে এখন 1,90,000 মই দি দিম 1,90,000 টকাত 90,000 এল্টো K10 VXI 2014 চনৰ 1,90,000 এল্টো K10 আহক আৰু লৈ যাওক এইটোতো হেৰি লোনত হ'ব এখনো লোন হ'ব 50,000 দিলে হৈ যাব এখন 50,000 টকাত এই গাড়ী লৈ যাব পাৰিব 50,000 ডাউন পে'মেণ্ট দিয়ক এল্টো K10 ঘৰলৈ লৈ যাওক কমাৰ্চিয়েল গাড়ী দেখিব পাইছোঁ দাদা এই কওকচোন দাদা এই গাড়ীৰ বিষয়ে কিমান কি চলিছে মেজিক ফুল ডকুমেণ্টছ অ'কে মানুহে ঘৰত ব্যৱসায় যদি কৰে 2 লাখ টকা বিচাৰিছোঁ আমি গাড়ীখনৰ ৰেট অনলি 2 লাখ টকা ছাৰ্ভিচ কষ্ট সব মিলাই উইথ ইঞ্চুৰেঞ্চ যোনটো দাম আপোনাৰ 15,000 সেইটো আমি কৰি দিম উইথ নথি পত্ৰ সম্পূৰ্ণ কৰি 2 লাখ টকা কৈছোঁ অন টেবুল আহক 1,80,000 টকা দি দিম 1,80,000 টকা আনি এই গাড়ীটো লৈ যাব পাৰিব আৰু এখন মেজিক আছে এখন মেজিক দাদা এই গাড়ীৰ বিষয়ে কওকচোন দাদা কিমান কি ৰানিং হৈছে আৰু এখন মেজিক 1.5 লাখ টকাত দি দিম অকল 1.5 লাখ টকাত 1.5 লাখ পেচেঞ্জাৰ মেজিক আহক ৰানিং গাড়ী হয় আহি পেচেঞ্জাৰ ভাড়া আমাক 1.5 লাখ টকাত এখন মেজিক লৈ যাব পাৰিব সব কাগজ পত্ৰ অ'কে আছে আৰু এখন আমাৰ মাজত এল্টো আছে এখন আপোনাৰ এল্টো K10 একেই 2015 চনৰ কিমানত ওলাব দাদা 195ত দি দিম 195ত 2015 চনৰ এল্টো K10 VXI টপ মডেল এখনো আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব ৰানিং কিমান হৈছে দাদা এইটো ৰানিং আপোনাৰ 80,000 মান চলিছে 80,000 হয় আৰু কমাৰ্চিয়েল এটা পায় কমাৰ্চিয়েল গাড়ী আছে এখন আপোনাৰ কমাৰ্চিয়েল লুট কেৰিয়াৰ হয় কোনোবাই সৰু মোৰ ব্যৱসায় কৰিবলৈ ধুনীয়াকৈ এখন লৈ চলাব পাৰিব কিমানত আহি যাব দাদা এখনৰ প্ৰাইচ লিষ্টটো মই এবাৰ চেক কৰি পিনি আপোনাক জনাই দিম হ'ব এখনো ধুনীয়া দামতে ওলাই যাব সব ওলাই যাব সম্পূৰ্ণ কাগজ পত্ৰ অ'কে আছে আৰু এখন আছে আমাৰ ওচৰত DI টাটা DI দাদা এই DIটো কিমানত ওলাব দাদা DI এখন 2019 চনৰ বডি চক এবাৰ বডি ফুল অৰিজিনেল ক'তো বনোৱা নাই ৰিপেয়াৰিং নাই যেনেকৈ আছে গাড়ী ডিলাৰ পৰা আহে তেনেকৈ আছে চকা চক একদম নতুন কণ্ডিশ্যনত আছে কাগজ পাতি সম্পূৰ্ণ অ'কে আছে 2019 চনৰ গাড়ী আমি 4.5 লাখ টকাত দি দিম 4.5 লাখ টকাত এই পইচা 4.5 লাখত দি দিম আৰু যদি লোন কৰাব হয় কিবা এটা এক্সট্ৰা দিব লাগিব যোনটো আপোনাৰ ইঞ্চুৰেঞ্চত কষ্টিং পৰে হয় ঠিক আছে দাদা আমি বহুত কেইখন গাড়ী আমি দেখিবলৈ পালোঁ যিহেতু সমাগত আপোনাৰ হেৰি কি বুলি কয় দীপাৱলী অফাৰো আপুনি ক'লে অন্তত আপুনি আমাৰ দৰ্শকক কি ক'ব সমূহ দৰ্শকবৃন্দক মই এটাই কথা ক'ব বিচাৰিছোঁ আপোনালোকে আমাৰ ওচৰৰ যিমানখিনি আছে দৰ্শক বা আমাৰ কাষ্টমাৰ হিচাপে যোনখিনি গাড়ী বিচাৰি আহিছে আপোনালোকে এবাৰ আমাৰ ডিলাৰত আহক ভিজিট কৰক দাম দৰ বাৰু হৈ যাব গাড়ী যিমানখিনি পাওঁ মই কাষ্টমাৰ নঘূৰাবই চেষ্টা কৰোঁ আৰু যিমান গ্ৰাহক আহিছে মই ভাল গাড়ী এখন দিবলৈ চেষ্টা কৰোঁ যোনে আহে যিমান আহে চবকে গাড়ী এখন ভাল গাড়ী এখন দিব দিয়াটোৱে মোৰ কৰ্তব্য আৰু যিহেতু মোৰ এইটোৱে ধৰ্ম বুলিয়ে ক'ব বিচাৰিছোঁ ব্যৱসায়ী এইটো ধৰ্ম এইটো তো মানুহক চবকে ভাল গাড়ী এখন মই দিবলৈ ভৱিষ্যতলৈও চেষ্টা কৰি আছোঁ আৰু ভৱিষ্যতলৈও কৰি থাকিম সেয়ে মই সকলো দৰ্শকক কৈছোঁ আপোনালোকে আহক